আধুনিক মেজি বনাইছে অসমৰ যিটো ঐতিহ্য আছে সেই ঐতিহ্যবিলাকক মেজিৰ ওপৰত আকাৰত তেওঁলোকে বনাইছে আৰু এইবিলাক বিভিন্ন মাধ্যমে প্ৰচাৰ কৰিছে আচলতে মেজি আমাৰ কাঠ মেজি বা খেৰৰ মেজি বা কলপাতৰ মেজি এই তিনি প্ৰকাৰ ধৰণে মেজি বনোৱা হয় আৰু এটা ভাত ৰান্ধা কৰাৰ কাৰণে ভেলাঘৰ এটা বনোৱা হয় তেনেকুৱা ধৰণে পৰম্পৰা পৰিৱৰ্তন হৈ আছে সংস্কৃতি কিছু কিছু আৰু আজি মকৰ সংক্ৰান্তি আজিৰ পৰা সূৰ্য উত্তায়ন হ'ব অৰ্থাৎ রং কিনিবা কোনে ও রং কিনিবা কোনে মোনা ভৰাই ৰং আনিছো কিনা মনে মনে বাও ধানৰ সোণ পথাৰৰ হালধীয়া চৰাই আৰু হালধীয়া নীলা মিলা সীমা খিনিতে ঘূৰি ফুৰা বগটি হেৰালে বগ পাখিৰ বগা বিচাৰি খালো মই হাবাথুৰি বগটি কেনিবা ডাঠ পাতল সেউজ ফুলত লুকাই থকা বগটিয়ে হাঁহি মাৰি কলে মোৰ পাখিৰ বগা কিনা নাপাবা সঘনে হেঙুলীয়া ৰহন খেদি সেন্দুৰীয়ালিৰে গলো সূৰুজ ককাইক লগ ধৰাৰ মনে হেঙুলীয়া ৰহন খেদি সেন্দুৰীয়ালিৰে গলো সূৰুজ ককাইক লগ ধৰাৰ মনে সূৰুজে বোলে সকলো ৰঙৰ বেহা কৰে ইন্দ্ৰধনুখনে সেই ধেনুৱে অলপ বেচত মোনাখনে ঢালি দিলে সপোন সনা ৰহনবোৰ জুখি দোনে দোনে ৰং কিনিবা কোনে অকণি ঐ অকণি ৰং বেচোতা মই দেশ বিদেশে বেহা আছে মই নেথাকো ৰৈ অকণি ঐ অকণি ৰং বেচোতা মই দেশ বিদেশে বেহাই আছে মই নেথাকো ৰৈ লোৱা লোৱা ৰং লোৱা আনা সবাকে মাতি ৰঙৰ বাবে নেলাগে মোক পইচা পাতি মাথো তুমি ৰং লোৱা লৰি লৰি আহি সেই ৰঙেৰে ধৰা বলোৱা খিল খিল কৈ হাঁহি সেই ৰঙেৰে ধৰা বলোৱা খিল খিল কৈ হাঁহি আহা জনে জনে ৰং কিনিবা কোনে ৰং কিনি অসম আমাৰ দুপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসমী আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি অসম দেশৰ প্ৰদৰ্শনী বিহুৰ পিঠাপনা গ্ৰাম্য নিকেতনৰ উপপ্ৰধান চিৰ বিনন্দিয়া তোমাৰ কি
বহাগতে আমারে আই মহুরা হই ঘুরে বহাগতে আমারে আই মহুরা হই ঘুরে মাঘত সোণৰ হাতেৰে লখিমী আদৰে শৰত নিশাই তৰাৰে সজাই আইৰে কি ও ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে তোমাৰ ভাষাৰ মৰম বোৰে মিলন সেতু গঢ়ে লোহিতৰে বহল পাৰত পাত কৰোঁ লোহিতৰে বহল পাৰত পাত কৰোঁ জন্ম ললো ইয়াতে যেন মৰো ও জন্ম ললো ইয়াতে যেন মৰো পাম ক'ত এনে মধুৰ ৰূপৰ সমাবেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আইৰ কহি গুণৰো নাই ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আইৰ কহি গুণৰো নাই ভাৰতৰে পূৰ্ব দিশৰ Kira ko pa eh. Lagi, sini lagi. Itu dia lagi.